নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 3D এডভাইচ। পৰিৱেশৰ কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰলৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। গতিকে দেৰি নকৰি মই মোৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যন, ৰিংৱৰ্ম এবিধ। চাৰিটা অপশ্যন দিয়া আছে: ভাইৰাছ, কৃমি, ভেঁকুৰ, এনিলিডা। ইয়াতে ৰাইট আনচাৰ হ'ব ৰিংৱৰ্ম এবিধ ভেঁকুৰজনিত ৰোগ। ইয়াতে ৰোগ বুলি দিয়া নাই, কিন্তু ভেঁকুৰজনিত ৰোগ হয়, ছালৰ ৰোগ, খৰৰ নিচিনা। মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে এমিবিয়েচিছৰ কাৰকবিধ হ'ল, অৰ্থাৎ এমিবিয়েচিছ মানে গ্ৰহণীৰ কাৰকবিধ হ'ল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ৰাইট আনচাৰ হ'ব এণ্টামিবা হিষ্ট'লাইটিকা। এইটো এটা বেক্টেৰিয়া হয়। এই বেক্টেৰিয়াৰ দ্বাৰা গ্ৰহণী বেমাৰ হয়, অৰ্থাৎ এমিবিয়েচিছ হয়। মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে এণ্টামিবা হিষ্ট'লাইটিকাৰ সংক্ৰমণ কিহৰ দ্বাৰা হয়? এণ্টামিবা হিষ্ট'লাইটিকাৰ সংক্ৰমণ কিহৰ দ্বাৰা হয়, অৰ্থাৎ গ্ৰহণী ডিজিজ কিহৰ দ্বাৰা বিয়পে? ইয়াতে ৰাইট আনচাৰ হ'ব অপশ্যন ক, মাখিৰ দ্বাৰা বিয়পে। মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে মেলেৰিয়া কিহৰ দ্বাৰা সংক্ৰমিত হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ৰাইট আনচাৰ হ'ব অপশ্যন গ, মাইকী এন'ফিলিছ মহৰ দ্বাৰা। আৰু এই মাইকী এন'ফিলিছ মহে কি পৰজীৱীক কঢ়িয়াই লৈ যায়? প্লাজমডিয়াম ভাইভেক্সক। মনত ৰাখিব, পৰজীৱীটোৰ নাম প্লাজমডিয়াম ভাইভেক্স। মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে কোনজন বৈজ্ঞানিকে মাইকী এন'ফিলিছ মহৰ দ্বাৰা মেলেৰিয়া সংক্ৰমিত হোৱা বুলি আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ৰাইট আনচাৰ হ'ব অপশ্যন ক, ৰ'নাল্ড ৰ'ছ। প্ৰয়োজনীয় কুৱেশ্যন, ডিজিজৰ ওপৰত, বেমাৰৰ ওপৰত কুৱেশ্যন আহে পৰীক্ষাত, গতিকে মনত ৰাখিব। মই পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে বিশ্ব এইডছ দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে। ৰাইট আনচাৰ 1 ডিচেম্বৰ। মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে তলত দিয়াবোৰৰ কোনবোৰ বেক্টেৰিয়াজনিত ৰোগ? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন কেইটালৈ আপোনালোকে চাব। প্ৰথমতে এই মাম্পছ, আৰু ইয়াতো মাম্পছ আছে, ইয়াত সৰুৱাই আছে। এইকেইটা ভাইৰাছজনিত ৰোগ, গতিকে ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন খটো। এনেধৰণৰ কুৱেশ্যন অতি প্ৰয়োজনীয় আৰু আহে এনেধৰণৰ কুৱেশ্যন, মনত ৰাখিব। কেনেকৈ কৰিব? আপোনালোকে বাকীখিনি ডিজিজ কিহৰ দ্বাৰা হয় নাজানিলেও হ'ব। মাম্পছটো আপোনালোকে জানে ভাইৰাছজনিত, তেনেকৈ এইটো মাম্পছ ভাইৰাছজনিত, সৰুৱাই ভাইৰাছজনিত। গতিকে ইয়াত ৰাইট আনচাৰ কোনটো হ'ব? অপশ্যন খ, ডিপথেৰিয়া, কুষ্ঠ আৰু প্লেগ বেক্টেৰিয়াজনিত ৰোগ। মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে কোনবিধ ভাইৰাছজনিত ৰোগ নহয় বাছি উলিওৱা? ভাইৰাছজনিত ৰোগ নহয় বাছি উলিয়াবলৈ কৈছে। এইডছ ভাইৰাছজনিত ৰোগ, জলাতংক ভাইৰাছজনিত ৰোগ, মাম্পছ ভাইৰাছজনিত ৰোগ। ৰাইট আনচাৰ হ'ব যক্ষ্মা। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে টাইফয়েড ৰোগৰ বীজাণু হৈছে। চাৰিটা অপশ্যন দিয়া আছে। ৰাইট আনচাৰ হৈছে ছালমনেলা টাইফয়েডি। মনত ৰাখিব, এনেধৰণৰ কুৱেশ্যন আহিব পৰীক্ষাত। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে ডায়েৰিয়া হ'লে কোনবিধ উপসৰ্গ দেখা যায়? চিমটমছ কি হয়? আমি জানোৱেই ডিহাইড্ৰেশ্যন হয়। ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন খ, জলমোচন হয়। পিছৰ কুৱেশ্যনটো হৈছে কোনবিধ ৰোগ মাখিৰ দ্বাৰা সংক্ৰমিত হয়? ইয়াতে ৰাইট আনচাৰ হ'ব অপশ্যন গ, গ্ৰহণী ডিজিজ। কিন্তু কিতাপত পিত জ্বৰ বুলি আছে। মোৰ মতে গ্ৰহণী ডিজিজ হ'ব লাগে, যিহেতু আমি কৈছোঁৱেই এণ্টামিবা হিষ্ট'লাইটিকাৰ কিহৰ দ্বাৰা বিয়পে? মাখিৰ দ্বাৰা বিয়পে। মই পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনবিধ ভাইৰাছজনিত ৰোগ? পলিঅ', সৰুৱাই, জলাতংক, গ্ৰহণী, ওপৰৰ আটাইবোৰ। ইয়াতে অপশ্যন এটা বেছিকৈ থাকিলে এই গটো মই কপি কৰোঁতে দিগদাৰ হ'ল, গটোতো নহয়। বাকী ইয়াতে পলিঅ', সৰুৱাই, জলাতংক, ওপৰৰ আটাইবোৰ, এই ওপৰৰ আটাইবোৰ ভাইৰাছজনিত ৰোগ, মাত্ৰ গ্ৰহণী ডিজিজটো নহয়। গ্ৰহণী ডিজিজটো কি জনিত? মই কৈছোঁৱেই বেক্টেৰিয়াজনিত ৰোগ। মই পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। পিছৰ কুৱেশ্যনটো হৈছে কলেৰা ৰোগ হয়। চাৰিটা অপশ্যন দিয়া আছে। ভাইৰাছৰ দ্বাৰা, বেক্টেৰিয়াৰ দ্বাৰা, ভেঁকুৰৰ দ্বাৰা, প্ৰট'জোৱাৰ দ্বাৰা। ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন খ,
খ বেক্টেৰিয়াৰ দ্বাৰা প্ৰটোজোৱাৰ দ্বাৰা মেলেৰিয়া হয় ভাইৰাছৰ দ্বাৰা মাম্পছ তেনেকুৱা সৰুৱাই বৰাই তেনেকুৱা ধৰণৰ হয় এইটো মই কৈছোৱে ৰিংৱৰ্ম হয় ছালৰ বেমাৰ হয় ভেঁকুৰৰ দ্বাৰা গতিকে ইয়াত ৰাইট আনসাৰ হ'ব অপচন খ কলেৰা বেক্টেৰিয়া জনিত ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয় পিছৰ কোৱেশ্যন অতি প্ৰয়োজনীয় কোৱেশ্যন হেপাটাইটিছ বি ৰোগৰ কাৰণ হ'ল চাৰিটা অপচন দিয়া আছে বেক্টেৰিয়া আৰএনএ ভাইৰাছ ডিএনএ ভাইৰাছ মাইক্ৰোপ্লাজমা ইয়াত ৰাইট আনসাৰ হ'ব ডিএনএ ভাইৰাছ এইটো হেপাটাইটিছ বি আছে যদি এ থাকিলেহেঁতেন হয় তেতিয়া আৰএনএ হ'লহেঁতেন মনত ৰাখিব ইয়াতে ৰাইট আনসাৰ কি হ'ব অপচন গ ডিএনএ ভাইৰাছ মই পিছৰটো কুৱেশ্যনলৈ গৈছোঁ পিছৰ কুৱেশ্যনটো হৈছে এইডছ ৰোগৰ সাব্যস্ত কৰাৰ পৰীক্ষাটো হ'ল অৰ্থাৎ এইডছ বুলি কিহে চিনাক্ত কৰে কোনটো পৰীক্ষা ৰাইট আনসাৰ হ'ব এলিছা টেষ্ট আৰু ইয়াৰ ফুল মিনিং আপোনালোকে জানিব লাগিব ইয়াৰ ফুল মিনিং কি হয় এনজাইম লিংক ইমিউন'চৰবেণ্ট এছে আৰু আপোনালোকে এইডছৰ ফুল ফৰ্ম কি সেইটো জানে একুৱাইড ইমিউন'ডিফিচিয়েঞ্চি চিণ্ড্ৰম এইকেইটা মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে পিছৰ কুৱেশ্যন প্ৰটিনৰ কাম হ'ল অতি প্ৰয়োজনীয় কুৱেশ্যন কি কৰে প্ৰটিনে দেহ গঠন কৰে আমি সৰুতেই পাইছোঁ প্ৰটিনে দেহ গঠন কৰে কাৰ্বহাইড্ৰেটে শক্তি প্ৰদান কৰে আৰু স্নেহ পদাৰ্থ সঞ্চিত খাদ্য হিচাপে শৰীৰত জমা হৈ থাকে পিছৰ কুৱেশ্যন কাৰ্বহাইড্ৰেট যকৃত আৰু পেশীকলাত কি হিচাপে সঞ্চিত হৈ থাকে কাৰ্বহাইড্ৰেট সঞ্চিত হৈ থাকে ষ্ট'ৰ হৈ থাকে কি হিচাপে থাকে গ্লাইক'জেন হিচাপে সঞ্চিত হৈ থাকে মই শেষৰটো কুৱেশ্যনলৈ যাব বিচাৰিছোঁ শেষৰ কুৱেশ্যনটো হৈছে কি ভিটামিনৰ অভাৱত মানুহৰ কুকুৰিকণা ৰোগ হয় চাৰিটা অপচন দিয়া আছে ভিটামিন বি ভিটামিন এ ভিটামিন চি ভিটামিন ডি ইয়াতে ৰাইট আনসাৰ হ'ব অপচন খ ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয় আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আকৌ আহিম যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটিলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ